নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি ভিডিঅ'ৰ বিষয়বস্তু দ্বিতীয় শ্ৰেণীৰ অসমীয়া বিষয়ৰ অৰ্থাৎ ঝংকাৰ পাঠ্যপুথিখনৰ অন্তৰ্গত অধ্যায় 7 আমাৰ স্বাস্থ্য পাঠটিত থকা বনৌষধিৰ পাঠ পঢ়াৰ লগতে যিমানখিনি প্ৰশ্ন দিয়া আছে আটাইবোৰৰ উত্তৰসহ আলোচনা কৰা হ'ব যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বনৌষধি সৰু সুৰা বেমাৰতো থাকে সংশয় নানা পাতে নানা ৰোগ কৰে নিৰাময় তুলসীৰ ৰসত মৌ খালে কাহ নিৰাময় হয় মানিমুনি মছন্দৰীয়ে পেটৰ ৰোগ কৰে লয় কটা চিঙাত নাৰ্জী পাত বা থুপুকি লতা ছালৰ ৰোগত চিৰতা তিতা নিমপাতৰ বটা এতিয়া কবিতাটিৰ দ্বাৰা আমি অকমান বুজিবলৈ চাওঁ প্ৰথমেতো আমি ধুনীয়াকৈ পঢ়াই দিলো এতিয়া অকমান বুজি লওঁ কি দিয়া আছে যে সৰু সুৰা বেমাৰতো থাকে সংশয় নানা পাতে নানা ৰোগ কৰে নিৰাময় অৰ্থাৎ আমাৰ সৰু সৰু বেমাৰত আমাৰ কি থাকে ভয় থাকে হয়নে যে কি বা হ'ব এনেকুৱা ধৰণৰ কৰবাত অকমান কথা গলে আমাৰ তেজ ওলালে আমাৰ ভয় লাগি যায় তো তেনেকুৱা বেমাৰবোৰত বা কেতিয়াবা বহুত মানে হঠাৎ কেতিয়াবা বহুত বেছি পেটৰ বিষ উঠি যায় তো এনেকুৱা ধৰণৰ কিছু কিছু সৰু সৰু বেমাৰতো আমি কি কৰিব পাৰো নিৰাময় পাব পাৰো কিহৰ দ্বাৰা আমাৰ চাৰিওপিনে থকা কিছুমান গছৰ পাতৰ দ্বাৰা হয়নে সেইকাৰণে কৈছে যে নানা পাতে নানা ৰোগ কৰে নিৰাময় অৰ্থাৎ নানা গছৰ পাতে আমাক আমাৰ ভিন্ন ভিন্ন ৰোগ কি কৰিব পাৰে কিছু কিছু সৰু সৰু যিবিলাক ৰোগ সেইবিলাক ভাল কৰিব পাৰে এতিয়া আমাক দিছে যে তুলসীৰ ৰসত মৌ খালে কাহ নিৰাময় হয় অৰ্থাৎ কি কৈছে তুলসীৰ ৰসৰ লগত যদি আমি অকমান মৌ মিহলি পেনি খাওঁ মৌ মিহলি কৰাই খাওঁ তেতিয়াহ'লে আমাৰ কি ভাল হ'ব পাৰে কাহ ভাল হ'ব পাৰে বুলি কৈছে আৰু ইয়াতে দিছে যে মানিমুনি মছন্দৰীয়ে পেটৰ ৰোগ কৰি লয় আৰু যদি আমাৰ পেটৰ অকমান কিবা প্ৰব্লেম হয় তেতিয়াহ'লে আমি যদি মছন্দৰী বা মানিমুনি খাই দিওঁ তেতিয়াহ'লে আমাৰ কি হ'ব পেটৰ বেমাৰটো ভাল হ'ব তাৰপিছত দিছে কটা চিঙাত নাৰ্জী পাত বা থুপুকি লতা ছালৰ ৰোগত চিৰতা তিতা নিমপাতৰ বটা আৰু কি কৈছে যে আমি কটা চিঙা অকমান যদি কাটি গল ন কাটি যাওঁতে যদি আমি অকমান নাৰ্জী ফুল বা নাৰ্জী ফুলৰ পাত বা থুপুকি লতা লগাই দিওঁ তেতিয়াহ'লে আমাৰ কি হ'ব পাৰে সেই তেজখিনি বন্ধ হ'ব পাৰে বা তাৰ কাৰণে আমি যদি ফিৰিঙি লতাও লগাই দিওঁ তেতিয়া লগালে কি হয় তেজ বন্ধ হয় নৰসিংহৰ পাতো যদি আমি অকমান মিহিকৈ লগাই পেনি দিওঁ নহয় তেতিয়া আমাৰ কি বন্ধ হয় তেজ বন্ধ হয় তো এনেকুৱা ধৰণৰ বেমাৰত আমি কি কৰিব পাৰো আমাৰ ঘৰৰ ওচৰতে থকা গছৰ পাতৰ দ্বাৰা আমি ভাল হ'ব পাৰো আৰু ইয়াতে দিছে যে ছালৰ ৰোগত চিৰতা তিতা নিমপাতৰ বটা আৰু যদি আমাৰ কোনো ধৰণৰ ছালৰ বেমাৰ হৈছে তেতিয়াহ'লে আমি যদি অকমান চিৰতা তিতা বা নিমপাত বটি পেনি লগাই দিওঁ তেতিয়াহ'লে কি হৈ যাব ভাল হৈ যাব বুলি এই কবিতাটিৰ জৰিয়তে আমাক কৈছে এতিয়া ইয়াতে কিছু প্ৰশ্ন দিছে এইখিনি প্ৰথমে আলোচনা কৰি লৈছো ঠিক আছে এতিয়া আমাক দিছে কথা পাতো আহা পদ্যটোত কি পাতে ৰোগ নিৰাময় কৰে বুলি কৈছে অৰ্থাৎ পদ্যটোত কোনবোৰ পাতৰ কথা দিয়া আছে যিবোৰে ৰোগ কি কৰিব পাৰে ভাল কৰিব পাৰে হয়নে তো এতিয়া মই এখন পৃষ্ঠাত লিখি থৈ দিছো মই তাৰ পৰা দেখাবলৈ চেষ্টা কৰিছো যে কবিতাটোত দিয়া ধৰণে তুলসী পাত মানিমুনি মছন্দৰী নাৰ্জী পাত চিৰতা তিতা নিমপাত এইখিনি দিয়া আছে হয়নে তাৰপিছত আমাক দিছে কাহ হলে কি কৰিব লাগে কাহ হলে কি কৰিব লাগে কাহ হলে তুলসীৰ ৰসৰ লগত মৌ মিহলাই খাব লাগে হয়নে ইয়াতে মই বাৰু অকমান বেলেগকে লিখিলো সেই ধৰণে লিখিলেও হ'ব মই যি ধৰণে কৈছো সেই ধৰণে কবলে বা লিখিবলে চেষ্টা কৰিলে হ'ল যে কাহ হলে তুলসীৰ ৰসৰ লগত মৌ মিহলাই খাব লাগে হেনেকৈ লিখিব পৰা যায় আৰু কাহ হলে তুলসীৰ ৰসৰ লগত মৌ খালে ভাল হয় এনেকৈ লিখিব পৰা যাব হ'ব তাৰপিছত আমাক দিছে কি পাতে ছালৰ ৰোগ নিৰাময়ত সহায় কৰে ইয়াৰে উত্তৰটো ধুনীয়াকৈ কবিতাটোত দিয়াই আছিলে হয়নে তো উত্তৰ হ'ব চিৰতা তিতা আৰু নিমপাত তাৰপিছত আমাক দিছে তোমাৰ ঘৰত ৰোগ নিৰাময়ত সহায় কৰা কি গছ আছে লিখা মোৰ ঘৰত যিখিনি আছে মই সেইখিনি লিখিবলৈ চেষ্টা কৰিছো আৰু যাৰ তোমালোকৰ ঘৰবোৰত যি গছ আছে তেনেকুৱা ঔষধি সেইবোৰৰ নাম লিখিবলৈ চেষ্টা কৰিলে হ'ল তুলসী মানিমুনি নৰসিংহ নিমপাত জাৰ্মানীৰ পাত অৰ্থাৎ ফিৰিঙি লতা চিৰতা তিতা এইবোৰ আছে তাৰপিছত আমাক দিছে তোমাৰ ঘৰত কাৰোবাৰ বেমাৰ হলে তুমি কি কৰা
এতিয়া মোৰ ঘৰত যদি কাৰোবাৰ বেমাৰ হৈছে মই কি কৰিম বা তোমালোকৰ ঘৰত যদি কাৰোবাৰ বেমাৰ হৈছে তোমালোকে কি কৰিবা সেইখিনি ভালদৰে শিক্ষক বা শিক্ষয়িত্ৰীক বুজাই ক'বলৈ চেষ্টা কৰিলে হ'ল তাৰপিছত দিছে কেতিয়াবা কৰবাত দুখ পাই তেজ ওলালে কি কৰা কেতিয়াবা যদি আমি কৰবাত দুখ পাইছো হয় নে তেতিয়াহলে তেজ ওলালে আমি কি কৰো সুধিছে তো ইয়াৰে উত্তৰটো মই ক'ব পাৰো যে মই মোৰ হিচাপত কেতিয়াবা যদি আমি যিটো কলো ফিৰিঙি লতা বুলি হয় নে ফিৰিঙি লতা অকমান মুহাৰি পিনি যদি সেই জেগাখিনিত লগাই দিও যিখিনি জেগা দুখ পোৱা গৈছে সেইখিনি যদি লগাই দিও তেতিয়াহলে তেজ বন্ধ হয় বা নৰসিংহৰ পাত অকমান মুহাৰি পিনি যদি আমি তাত লগাই দিও তেজ ওলা জেগাখিনি তেতিয়াও তেজ বন্ধ হয় তো আমি এই দুটা কাম কৰিব পাৰো হ'ব এতিয়া আমাক দিছে লিখো আহা ক দিছে তুলসীৰ পাতৰ ৰসৰ লগত কি খালে কাহ ভাল হয় তুলসীৰ পাতৰ ৰসৰ লগত মৌ খালে কাহ ভাল হয় তাৰপিছত আমাক দিছে কি কৰিলে ছালৰ ৰোগ ভাল হয় চিৰতা তিতা আৰু নিম পাতৰ বটা ছালত লগালে ছালৰ ৰোগ ভাল হয় তাৰপিছত আমাক দিছে পেট ভালে থাকিবলৈ কি কি গছৰ পাতৰ ৰস খাব লাগে পেট ভালে থাকিবলৈ মানিমুনি আৰু মছন্দৰী গছৰ পাতৰ ৰস খাব লাগে তাৰপিছত আমাক দিছে কটা চিঙাত নাৰ্জী পাতৰ বাহিৰে আৰু কি কি লগাব পাৰি ইয়াতে মই লিখি ৰাখিছো যে জাৰ্মানীৰ পাত অৰ্থাৎ ফিৰিঙি লতা যিটো এটা লতা পোৱা যায় নহয় সেই ফিৰিঙি লতা বুলি কোৱা হয় সেইটো যদি আমি মুহাৰি পিনি লগাই দিও তেতিয়াহলে ভাল হ'ব আৰু মানিমুনিৰ পাতটো কিন্তু আমি যদি মুহাৰি পিনি সেইখিনি জেগাত লগাই দিও তেতিয়াও ভাল হয় আৰু লগতে নৰসিংহৰ পাতটো আমি সেইখিনি জেগাত লগাব পাৰো য'ত অৰ্থাৎ কটা যাই পিনি আমাৰ যিখিনি দুখ পাইছো ন সেইখিনি জেগাত লগাই দিলে হ'ল তেজো বন্ধ হ'ব আৰু লগতে ঘাঁখিনিও ভাল হৈ যাব এতিয়া এই প্ৰকল্পটো ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে দিছে সেইখিনি নিজে নিজে চেষ্টা কৰিলে হ'ল যে বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰা গছৰ পাতবোৰ সঠিক ঠাইত আঠা লগাও আহা অৰ্থাৎ নিম পাত সংগ্ৰহ কৰি পিনি ইয়াতে লগাব দিছে তুলসী পাত ইয়াতে লগাব দিছে নেমু পাত লগাব দিছে নাৰ্জী পাত লগাব দিছে মানিমুনি পাত লগাব দিছে আৰু নৰসিংহৰ পাত লগাব দিছে এতিয়া আমাক আকৌ দিছে লিখো আহা ৰাতিপুৱা শুই উঠি তুমি কি কৰা ইয়াতে দিয়া আছে মই দাঁত মাজো এইটো আমাৰ সকলোৰে কাম দাঁত মজা মই নখ কাটো আমি নখ কাটিব লাগে আমাৰ নখবিলাক সদায় চাফ চিকুণ কৰি ৰাখিব লাগে মই গা ধু আৰু এইটো সদায় কৰিবলগীয়া কাম যে আমি সদায় গা ধুব লাগে মই হাত ধু আৰু সদায় খোৱাৰ আগত বা খোৱাৰ পিছত ভালদৰে হাতখন ধুই ল'ব লাগে ঠিক আছে আৰু সদায় চুলি আঁচুৰিব লাগে এইবোৰ কাম সদায় কৰিবলগীয়া ঠিক আছে এতিয়া নেক্সট আমাক কি দিছে সেইখিনি চাই লৈছো এতিয়া আমাক দিছে ছবিখনত কোনে কি কৰি আছে লিখো আহা প্ৰথম ছবিখনত দেখিবলৈ পাইছো যে ছোৱালীজনীয়ে কিতাপ পঢ়ি আছে দ্বিতীয় ছবিখনত আমি দেখিবলৈ পাইছিলো যে মালিজনে ফুলত পানী দি আছে আৰু তৃতীয়খনত দেখিবলৈ পাইছো মানুহজনে কাপোৰ ধুই আছে হেহে আমি লিখিছো ইয়াতে ছোৱালীজনীয়ে কিতাপ পঢ়ি আছে মালিজনে ফুলত পানী দি আছে আৰু মানুহজনে কাপোৰ ধুই আছে ঠিক আছে এতিয়া আমাক নেক্সট দিছে তলত দিয়া বাক্যটোৰ সৈতে সম্পৰ্কিত এখন ছবি আঁকো আহা গছত কঁঠাল লাগিছে অৰ্থাৎ এই বাক্যটোৰ লগত জড়িত এখন ছবি আঁকিব দিছে এডাল কঁঠাল গছৰ ছবি আঁকি পিনি আমি যদি কি গছডালত যদি কেইটামান কঁঠাল আঁকি দিও তেতিয়াহলে হৈ যাব হয় নে যে গছত কঁঠাল লাগিছে সেই ধৰণে ছবিখন আঁকিলে হৈ যাব আৰু নেক্সট ভিডিঅ'ৰ জৰিয়তে সিংহ আৰু নাপিতৰ কাহিনীটো সোনকালে লৈ আহিম তেতিয়াহলে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ৱাচিং